নমস্কাৰ, মোৰ নাম ৰেশমিনা পাৰবিন। মই UPPL দলৰ এজন ওয়ার্কার। মই UPPL দল সমৰ্থন কৰাৰ বহুতো কাৰণ আছে। তাৰ ভিতৰত এটা মূল কাৰণ হৈছে UPPL দলৰ সমবিকাশ আৰু সম উন্নয়নৰ মন্ত্ৰ। গতিকে মই এই মন্ত্ৰ মানি চলি UPPL দলত এজন কৰ্মকৰ্তা হিচাপে কাম কৰি যোৱাৰ আশা ৰাখিছোঁ। বিগত দিনত আমাৰ BPF চৰকাৰে আমাৰ ইউথ ডেভেলপমেন্টৰ কাৰণে কোনো ধৰণৰ বিশেষ ব্যৱস্থা হাতত লোৱা নাই। লাইক আমি যদি এতিয়া হায়াৰ এডুকেশ্যন কৰিবলৈ যাওঁ তেনেহ'লে আমাৰ বাহিৰত যাব লাগে, আৰু ইয়াৰ কাৰণে যি দুখীয়া মানুহৰ এফৰ্ড কৰিব নোৱাৰে, সেইকাৰণে বহুতো টেলেণ্টেড ল'ৰা ছোৱালীয়ে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ আছে। আৰু ইয়াত মই আৰু এটা কথা ক'ব বিচাৰোঁ যে BPF চৰকাৰৰ দিনত যিবিলাক চাকৰি হৈছে আমাৰ এনে নৰ্মেল মানুহবিলাক খুব কম পোৱাই দেখা যায়। যদিও পাইছে, যিবিলাক মানুহে পাইছে সেইবিলাক BPF দলৰ নেতা পালি নেতাৰ আত্মীয় স্বজনে পাইছে বুলি ক'ব পাৰোঁ।